Whoa. কি ভিউ বে নেক্সট লেভেল আল্টিমেট আৰু ইয়াতে ধুলা জুৰাই স্নো দেখা পালে মনটো কিবা এটা বেলেগে ভাল লাগে ভিউ চাওক আল্টিমেট চ' নেক্সট এপিছডত দেখিলে আমাৰ বুমলা পিটিছক ক'তো যাব নিদিলে কোনোবা আৰ্মি জেনেৰেল আহিব তাৰ কাৰণে চ' আৰুতো এদিন ৰখিব দিছে টাৱাঙত আজি টাৱাঙত চাইট চিন কৰিব দিছে কালিলৈ 5 বনা আহিব দিছিলে কিন্তু মই এদিন বেছিকৈ যদিও থাকি দিলোঁৱে চ' আৰু নাথাকোঁ ইয়াৰ পৰা ওলাই দিম এতিয়া আমি যাই আছোঁ ধিৰাং বৰ্তমান আৰু আপুনি জানে যোৱাকালি মোৰ ভিডিঅ' এটা দিলে হৈ গৈছিলে আগতে যিমান ভিডিঅ' বনাইছিলোঁ যদি ৰিকভাৰী হয় তেতিয়াহ'লে এইটো হ'ব আপোনাৰ 6 নম্বৰ এপিছড ইয়াৰ আগতে 5 নম্বৰ এইটো 6 নম্বৰ আৰু যদি ৰিকভাৰী কৰিব নোৱাৰোঁ তেতিয়াহ'লে এইটো হ'ব 2 নম্বৰ এপিছড চ' ছাপৰ্ট কৰিব ইমান কষ্ট কৰিছোঁ চলো আহিছোঁ তাকো যাব নোৱাৰিলোঁ ওপৰত বুমলা যাবৰ বিৰাট মন আছিলে চাইনা বৰ্ডাৰত কিন্তু 2 দিন ৰখিলোঁ চ' আৰু নৰখোঁ আজি ওলাই দিওঁ এতিয়া বাজিছে আপোনাৰ 9টা চ' ডিৰাং ইয়াৰ পৰা আৰু 4 ঘণ্টা দেখুৱাই আছে চ' বলক যাই থাকোঁ আৰু হৰণটো কিয় বজা নাই মই বৰ দিগদাৰ হৰণ নাবাজিলে হৰণটো নবজাৰ কাৰণে মই ডিষ্টাৰ্ব আছোঁ এয়া হ'ল টাৱাং চিটি টাৱাং অল্ড মাৰ্কেট আমি এইটো ফালে আছিলোঁ হোটেল ডাৱা চ' হোটেলখন এতিয়া বেয়া নহয় ভালে চ' খানাটো তাতে পায় তথাপিও মই বাহিৰত খাইছোঁ 2 দিন ভাই চাহাব হৰণ নাবাজিলে বিৰাট প্ৰব্লেম বাজৈ চ' এতিয়া ক'তো নৰখোঁ ডাইৰেক্ট ৱাছনগড়ত ৰখিম যশৱন্তগড় ৱাৰ মেমৰিয়েলত ভাই চাহাব কাহা পে হে ৰোড বৰপেটা চালা 77 ডিৰাং 138 চ' এতিয়া বাজিলে 9টা আমি ডিৰাং যাই পাব লাগিব 2টামান বজাত যাই পেলাই হৈ গ'ল আৰু ৰখি যাম ঘৰা চাওক না 3টা কি বৈদ্য ঘৰা বগা ঘৰটো ভাল লাগিছে ইয়াৰে মোৰ হৰণটো কাম কৰা নাই বৰ দিগদাৰ পাই আছোঁ ইয়াৰ পৰা আৰু ইয়াৰ পৰা জংফলটো দেখা পাই আছোঁ গপ্ৰতটো আপোনালোকে দেখা নাপাব কিন্তু মই জংফলটো দেখি আছোঁ ইয়াৰ পৰা চ' আহোঁতে জংফলত সোমাইছিলোঁ জেকেটা ফুটো যেতিয়া মোৰ লগত নাই ডিলিট হৈ গৈছে ৰিকভাৰে মোৰ লাষ্ট হোপ আৰু আৰে ভাই চাহাব ৰাওৰাও গৈছে বে মই 50 আছোঁ মানে 70-80 মানত গৈছে সেই ৰাস্তাত পিৰো ৰাইডাৰ লেকিন हम तो स्लो ही जाएंगे আমি লাহে যাই থাকিম আৰামত কাৰণ অকলে আহিছোঁ কিবা এটা হ'লে কোনো বাছতো নাই ইয়াতে মোটামুটি আধা ঘণ্টা 1 ঘণ্টা পৰি থকাৰ পিছতো কোনোবাই দেখা পায় যদি আৰু কাবাৰ যদি তলফালেতো নামি যাওঁ চেছ কোনো দেখাই নাপাব ইয়াতে চ' লাহে আৰামত যাই থাকিম আমি বান্দৰ আছে অকণি চাই আছে বাছৰ হাতে দুনিয়াৰ বান্দৰ আগতো চলি গ'ল কথাই বাই আৰু আহি আছোঁ তাৰ পৰা জংফলটো পূৰা দেখা পায় সম্পূৰ্ণ ইয়াতে গোপ্ৰদিটো আপোনালোকে দেখা নাপাব কিন্তু জংফলটো সম্পূৰ্ণ জঙৰ পানী আহিছে ইয়াৰ পৰা ইয়াৰ পৰা চেলা 47 কিলোমিটাৰ
তিনিটা মানুহ মানে কাম কৰে বাহিৰৰ, যেনেকৈ ৰাস্তাৰ কাম, শিল ভাঙা, কিবা কিবি বহুত ডাঙৰ ডাঙৰ কাম আমাৰ ফালে যিমান কাম মানুহ মতা মানুহে কৰে, ইয়াতে তিৰি মানুহে কৰে। মতা মানুহক সিমান কাম কৰা দেখাই নাই। মেঘালয় তিৰি প্ৰধান ৰাজ্য, যেনেকৈ মেঘালয়ত ছোৱালী তিৰিবোৰে বেছিকৈ দোকানত তাৰপিছত সিহঁত থাকে। চ' ইয়াতো সেনেকুৱাই, ইয়াৰে ট্ৰাইব মাখানে তাৰমানে তিৰি ছোৱালী মাখানে বেছিকৈ কাম কৰে, কাৰণ আৰু যেকেইখন দোকানত মতা মানুহ থাকে প্ৰায়ভাগে বাহিৰৰ, অসমৰ, বিহাৰৰ, বেংগলৰ সেনেকুৱা মানুহ ইয়াতে বিজনেছ কৰিব অহা মানুহ মাখানে কি কয় সিহঁত থাকে, দোকানে চোকানে থাকে আৰু নহ'লে বেছিভাগ তিৰোতা মানুহে থাকে। ইয়াৰে লোকেল মানুহ তিৰোতাই থাকে, তিৰোতাই বেছি কাম কৰে। বোকা ফাৰ্ষ্ট বোকা পালোঁ ফাৰ্ষ্ট টাইম, নহ'লে বোকা পোৱাই নাছিলোঁ অহাৰ পৰা। এই যাওঁ টাইমত পালোঁ অকণমান বোকা। তো কালি অকণমান বৰষুণ আহিছিলে, তাৰ কাৰণে ইয়াতে বোকা হৈছে চাগে। চাহাব ৰাস্তাৰ হালত চাওক না, ফুল অফ ৰোডিং হৈ গৈছে, অফ ৰোডিং। চ' পেট্ৰল ভৰাই ল'লে ইয়াতে জঙত 400 টকাৰ খালে, যাওঁতে 600 খাইছিলে, আহোঁতে 400 খালে। বলক যশৱন্তলৈ যাই থাকোঁ, যশৱন্তত ৰখিমো আৰু কিবা খামো। চাহাব কি বৈদ্য ইয়াক এইটো ৰাস্তাৰ মাজত, ভয় লাগে। বাপৰে বাপ কি বম বম ইয়াক। চাওক না, গোটেই বুদ্ধিষ্ট ফ্লেগ, আৰু সেইটো হ'লে পাহাৰখন চাওক গোটেই বৰফ। কিন্তু আমি যাব নোৱাৰিলোঁ বুমলা, ইয়াতে বুমলা পাছ চাগে, সেই বুমলাই পাছ চাগে। এই আমাৰ চেলা পাছ য'ত আমি যাই আছোঁ এতিয়া, ফুল বৰফেৰে আৱৰি আছে। বুমলাৰ দৰে বৰফ নাই কিন্তু আছে আৰু। চ' যশৱন্তগড় আহি পালোঁ, যশৱন্তগড় ৱাৰ মেম'ৰিয়েল। ইয়াতে কিবা খাই লওঁ, ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। প্ৰথমতে ফিজ চাহ আৰু সেই খাই লওঁ। চ' দচা খালোঁ, খোৱা হৈ গ'ল, এতিয়া যাব লাগে। এই যশৱন্তগড় ৱাৰ মেম'ৰিয়েল, ইয়াৰে ভিডিঅ' বনাইছিলোঁ, যদি বেকআপ হয় দেখা পাব, আৰু যদি ভিডিঅ'খিনি বেকআপ নহয় কাৰণ ডিলিট হৈছিলে, মই কৈছোঁ আপোনালোকক, তেতিয়াহ'লে আৰু দেখা নাপায় আৰু। এতিয়া ডাইৰেক্ট চেলা টপত ৰখি আছোঁ। চেলা তলাল 14 কিলোমিটাৰ, বৈশাখী 21, টেংগা 146। হোৱাট আ ভিউ, হোৱাট আ ভিউ। আপোনালোকে ফিল কৰিব পাৰিছে, মই যিটো এটা ফিল কৰি আছোঁ, যিটো এটা মজা লাগি আছে। এইটো এটা নিজৰা বৰফৰ মাজত, ফ্ৰী যোৱা নাই, খালি কি নিজৰাটো বৈ আছে। ভাবক ইয়াৰে পানী কিমান ঠাণ্ডা হ'ব, ওচৰতে বৰফ জমি আছে, তাৰে ওচৰতে নিজৰা বৈ আছে। চাওক না, স্ন' 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 পাই গ'লোঁ আৰু চেলা পাছৰ স্ন'। ইয়াৰ পৰা এটা ৰিল বনাওঁ। চ' চেলা পাছলৈ আৰু বেছি দূৰ নাই, চেলাৰ পাহাৰ দেখা আৰম্ভ হৈ গৈছোঁ। চাওক না কিমান বৰফ। আমি যোনদিনা যাই আছিলোঁ টাৱাং, সোণাতকৈ আজি অলপ বৰফ বেছি, কাৰণ ৰাতি স্ন'ফল হৈছিল চাগে ইয়াতে। যদি মাধুৰীলৈকে যাব পাৰিলোঁ হয়, তাতে স্ন'ফল পালোঁ হয় চাগে, কিন্তু বেড লাক, যাব নিদিলে।
আৰু আমাৰ ইমান বাজেট নাই যে আৰু এদিন ৰখি দিব পাৰিম তাতে চ' সেইকাৰণে গুচি আহিলোঁ ব'লক এতিয়া ডাইৰেক্ট চালাত লগ পাই আছোঁ ভিউ চাওক না ইয়াতে আৰ্মি বনাই আছে চালা আৰু 7 কিলোমিটাৰ ইয়াৰ পৰা চালা 7 কিলোমিটাৰ বৈশাখী 22 কিলোমিটাৰ চ' ৰাস্তাটো বনাই আছে এইখিনিত চালা ৰাস্তা গোটেই বহুত ভাল হৈছে মানে টাউনলৈ যাওঁ অহা ৰাস্তাই ভাল হৈছে গোটেই বহুতখিনি বৈশাখ ভিউ চাওক না হোৱাট আ ভিউ ইয়াত এনেকুৱা ভিউটো বুমলাত কি ভিউ হ'ল হয় চ' বিৰাট মিছ কৰিছোঁ বুমলা ভিউটো কৈ না যেতিয়া নেক্সট আহিম তেতিয়া বুমলা যামেই যাম 2 দিন 3 দিন ৰখি দিম এপ্ৰিলৰ মাহতে আহিম কাৰণ সিমান হেভি স্ন'ফল নাই আৰু সিমান কমো নাই চ' এপ্ৰিলৰ মাহতে আহিম তাৰে আগত আহিলে হেভি স্ন'ফল পাম চ' দিগদাৰ হৈ যাব সেইকাৰণে এপ্ৰিলৰ মতে আহিম আৰু বুমলা যামেই যাম চ' স্ন' দেখা পালে মনটো কিবা বেলেগে ভাল লাগে ভিডিঅ' দিলে যোৱা গা বুমলা যাব নোৱাৰা আমাৰ কিমান কি মনটো বেয়া লাগি আছিলে চ' স্ন' দেখা পাই কিবা এটা ভাল লাগিলে মনটো আৰু চ' কিবা জ'চটো আহিলে সেই জ'চ নোহোৱা হৈ গৈছিলে আগতে এটা যি জ'চ আছিলে সেই জ'চটো নোহোৱা হৈ গৈছিলে মাজতে এতিয়া স্ন' দেখা পাই সেই জ'চটো আৰু আহিছে अरे भाई साहब हमारा वाइट डेविल यहाँ पे कोई मत मोर वाइट डेविलर फैन चलि আছে ইঞ্জিন গৰম হৈ গৈছে চাগে ইঞ্জিনটো গৰম হ'ব নালাগে মই ৰখি আহি আছোঁ প্লাছ ইয়াতে বহুত ঠাণ্ডা হ'ব ইঞ্জিনখিনি গৰম হ'ব নালাগে এই 2বাৰ ফেন চলিলে আহোঁতে কিন্তু চলা নাছিলে কাৰণ এতিয়া মাইনাছ মোটামুটি 3 ডিগ্ৰী 2 ডিগ্ৰী এনেকুৱা টেম্পাৰেচাৰ আছে বৰ্তমান ইয়াৰে কিন্তু ফেনখন কিয় চলি আছে মই বুজি পোৱা নাই আৰু কিছুমানে কয় হাই এল্টিটিউডত আহিলে বাইকৰ পাৱাৰ কমি যায় অক্সিজেন লেভেল যেনেকৈ কম কথাটো সঁচা কিন্তু মই এই হোৱাইট টেবুল এইখনত মই কি কয় আহিছোঁ অকলে আহিছোঁ পাৱাৰ ড্ৰপৰ কিবা এনেকুৱা একো অনুভৱেই হোৱা নাই লাহেকৈ পকাই দিওঁ আৰু হোৱাইট টেবুল ডাউৰুকৈ থাকে পাৱাৰ ড্ৰপৰ একো সেই ফিলে হোৱা নাই পাৱাৰ ড্ৰপ যে হৈছে গাড়ীখনৰ কিবা একো এটা ফিলে হোৱা নাই ইমান ডাঠ 3 নম্বৰ 4 নম্বৰ আৰামত উঠি আছে 3-4 উঠি আছে 2 একত লগাব দৰকাৰে পৰা নাই এই জেগাটা ইউটাৰ্ণ সেকাটাত বেক মাৰিলে তেতিয়া 3ত লগাব লাগে নহ'লে 4ত আৰামত উঠে এই এনেকুৱা ইউটাৰ্ণত তেতিয়া 3ত লগাব লাগে নহ'লে 4-5 এনেকৈ উঠে চালাত উঠি আছোঁ আৰু আগৰ ফালে ভিউটো চাওক না কি ভিউ বে নেক্সট লেভেল আল্টিমেট আৰু ইয়াতে ধূলা জোৰাই যাই আছে মই ভাইজাৰখন খুলি পেলাই ভিউটো এনজয় কৰি আছিলোঁ তাতে ধূলা জোৰাই দি আছে নাংগি আখছে দেখনে কা মজাই কুছ হবে भाई साहब চলো নাই যদি এজন পিলিয়ন লগত লৈ আহিলোঁ হয় এইবাৰ জেগাত এটা বঢ়িয়া এটা ৰিল বনাব পাৰিলোঁ হয় তথাপি দুটা ট্ৰাই কৰিছোঁ এনেকৈ ৰিল বনাব ইনষ্টাত দি দিম যদি এতিয়ালৈ ইনষ্টাত মোক ফ'ল' কৰা নাই ইনষ্টা হেণ্ডেলটো আহিব ইয়াতে তলত ক'ৰবাত চ' নহ'লে ডিছক্ৰিপশ্যনত থাকিব যাই পেলাই লিংকটো ডিছক্ৰিপশ্যনত থাকিব যাই পেলাই তাতে ফ'ল' কৰি ল'ব গোটাই ধূলা জুৰি গৈছে বাপৰে স্কৰ্পিঅ'খন ৰাও গৈছে ৰাস্তাৰ চাইডত চুনৰ পৰা আৰম্ভ হৈ গৈছোঁ
বৰফ মহা গলি গোটেই পানী বাহাৰ ৰাস্তাত আহি গৈছে আৰু ৰাস্তাটো বেয়া কৰি আছে লাহে লাহে ঠাণ্ডাটো বাঢ়ি আছে ভাই চাহাব যোৱাৰ দিনা ইমান বৰফ নাছিলে চাওক না এখন কেনেকৈ মাজত ফাঁচি গৈছে বৰফৰ ঐ ঐ ঐ ঐ তেনে পৰিল হৈ গাড়ীখন দেখুৱাওঁতে চেলালেক সেয়া পালোঁ চেলালেক ফুল ফ্ৰজেন এতিয়াও নাই অকণমান বাকী আছে আৰু আজি ইমান মানুহ নাই সন্ধিয়া যিমান মানুহ পাইছিলোঁ আহোঁতে আজি যাওঁতে ইমান মানুহ নাই কিয় বা হাও আজি চেলাটাপত নেটৱৰ্ক পাইছোঁ যোনদিনা টাৱাং যাই আছিলোঁ সন্ধিয়া নেটৱৰ্ক নাছিলে আজিতো কল আহি আছে এতিয়া নুঠাওঁ একেবাৰে টাৱাং ৱেলকাম টু টাৱাঙৰ চেলাৰ গেটত ৰখিম তেতিয়াহে ফোন উঠাম ভাই চাহাব চ' আজি চাংটি যাম চাগে ধিৰাং যাই লওঁ যদি ধিৰাঙৰ পৰা চাওঁ চাংটি যদি কম ৰেটত কেম্প চাইটত থাকিব পাৰোঁ চাংটি থাকি দিম আজি নহ'লেতো ধিৰাঙতে থাকিব লাগিব চ' অকণমান দূৰৰ পৰা জিঅ' নেটৱৰ্ক পোৱা আৰম্ভ হৈ যাওক চেলাৰ ভিউ পইণ্টটো পাৰ হোৱাৰ পিছতে মই কি কয় এতিয়া জিঅ' নেটৱৰ্ক পায় সেইটো ফালে ৱেষ্ট কাৰ্বিঙত জিঅ' নেটৱৰ্ক পায় টাৱাং ডিষ্ট্ৰিক্টত জিঅ' নেটৱৰ্ক নাপায় চ' ইয়াতে মই যেতিয়া ফটো উঠিছিলোঁ মোৰ ট্ৰাইপডডাল তাই গৰিলা পথ আৰু কি কয় মোৰ চেলফি ষ্টিক এডাল পথ আছিলে সেইডাল কি কয় পাহৰি গৈছিলোঁ যাই পেলাই চাওঁ পাওঁ নে নাপাওঁ কোনোবাই লৈ গৈছে ভাই চাহাব কেমেৰা অফ কৰিব মনে যোৱা নাই এনেকুৱা সুন্দৰ সুন্দৰ নাজাৰা হাহা উৰি বাবা কি ঠাণ্ডা বতাহ মাৰিছে কিটো ঠাণ্ডা বতাহ মাৰিছে শুনি অলপ বৰফ আছে কি কয় ৰ'দ আছিলে চেলাত আজি ৰ'দ নাই এটা ভাল কি কয় ব্লেক আইচ নাই ইয়াতে ৰখি গোপ্ৰ ষ্টিকডাল বিচাৰি যাওঁ পাওঁ না নাপাওঁ চাওঁ বেছি টাইম নৰখোঁ চেলাত আজি শুনি অকণমান আইচত চলাওঁতে ABS ফেল কৰি দিছিলে মই ট্ৰাইপডডাল গৰিলা পথডাল আৰু সেই ৰাখিছিলোঁ কোনোবাই লৈ গৈছে চাগে বিচাৰি পোৱা নাই কোনোবাই লৈ গৈছে নি চাগে চাওক না ভিউ চাওক আল্টিমেট স্নোটো আইচ হৈ গৈছে পুৰা আইচ পাতলা স্নোটো নাই কেতিয়া যে পাওঁ সেই ভাল হ'ব চাওক না বাইকত মোবাইলটো পাহৰি গৈছোঁ কোনোবাই লৈ গ'লে মোৰ এলটো লাগি গ'ল হয় 13,700 ফিট ওপৰত আছোঁ না অলপমান ডাউৰা ধুপুৰা কৰিলে ভাগাৰ দৰে বলক ইয়াৰ পৰা ওলাই দিওঁ ইয়াত আজি আৰু বেছি নৰখোঁ ট্ৰাইপডডাল গৰিলা পথডাল আৰু এডাল কোনোবাই পাইছে চাগে লৈ গৈছে নাপালোঁ বিচাৰি গৈছিলোঁ অধিকা ভাগৰে ধৰিলে
ৱেলকাম টু ৱেষ্ট কামেং সেয়া চেলা গেট আমি ক্ৰছ কৰিব ওলাইছোঁ চ' এই চেলা পাছ 13,700 feet চ' বাই বাই চেলা পাছ আৰু লগ পাম কেতিয়াবা আহিলে এইটো ফালে অলপ ৰখি দিওঁ নব এটা বম ভিউ এটা আছে